আপোনালোকে গমে পালে ভিডিঅ'টোত এই এটা নতুন DEE যি মেৰিট লিষ্ট ওলোৱা কথা আছিল LP আৰু UP শিক্ষকৰ বাবে 5550টা পদ। তো এই পদখিনিৰ বাবে DEE অতি সোনকালে মানে আপোনালোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ওলাই দিব। যিখিনি এক্সপিৰিয়েঞ্চ আছে LP UP টেটৰ বাবে তেওঁলোকক বাবে মই এইটো জনালোঁ আৰম্ভণিতে ভিডিঅ'টো। তো পলম নকৰি আজি edu24 চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো সৰি মই ভুল হ'ল, edu24 বুলি কিয় ক'লোঁ তাৰ আগতে মই কৈ দিওঁ যে edu24 বুলি খুব সোনকালে কেইদিনমান পাছতে আপোনালোকৰ এটা নতুন চেনেল আহিছে য'ত স্কুল লেভেলৰ যিখিনি আছে শিক্ষা সেইখিনি শিক্ষা তাত মানে প্ৰদান কৰিম। নেক্সট আমাৰ যেতিয়া একাডেমিক ছিজন আৰম্ভ হ'ব তেতিয়া স্কুলবিলাকত তেতিয়াই আমাৰ এই edu24তো ক্লাছ আৰম্ভ হ'ব। তো আজি জাষ্ট মই যিহেতু নামটো কৈ দিয়া হ'ল, মই এইটো ভাবিছিলোঁ, তো এইটো নামটো কৈ দিয়া গ'ল, তো সেইকাৰণে আপোনালোকক জনালোঁ কথাখিনি। তো যি নহওক এক্সাম আইডিয়া আছামলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া কথাটো হ'ল যে আমি প্ৰথমতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি এটা বিশেষ কাৰণত, যিসকল BEdৰ যিখিনি মানে এইবাৰ এডমিশ্যন লৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি BEdৰ ডাইটত। তো আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিয়নো বহুত বিভিন্ন ধৰণৰ কুৱেশ্যন মোক কৈ আছে বা কৰি আছে। তো সেইবিলাক কুৱেশ্যনৰ এনচাৰ দিয়াৰ বাবে আপোনালোকক এই ভিডিঅ' যোগে এটা মই তথ্য এটা দিবলৈ প্ৰয়াস কৰিম বা চেষ্টা কৰিম। তো পোনপ্ৰথমে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আৰু লগতে আপোনালোকৰ যিসকলে মানে এই BEd পৰীক্ষাত এইবাৰ মানে উত্তীৰ্ণ হয় আপোনালোকে এডমিশ্যন লৈছে বিভিন্ন ডাইট কলেজত বা প্ৰাইভেট BEd কলেজত, আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰি আপোনালোকে একদম ধুনীয়াকৈ শুনি যাওক বা চাই যাওক ভিডিঅ'টো। আৰু লগতে আপোনালোকৰ যিখিনি বন্ধুবৰ্গ আছে বা বন্ধু বান্ধৱী যিসকল আছে যোনে এই BEd এডমিশ্যন লৈছে এইবাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। তো যি কি নহওক প্ৰথম কথাটো হ'ল যে আপোনালোক সকলোকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যিসকলে এইবাৰ BEd পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। তো আপোনালোকক মই এটা মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ। তো প্ৰথমতে হ'ল যে আপোনালোকে BEd কৰিম বুলি ওলাই আছে 2 বছৰৰ বাবে। তো এতিয়া হ'ল কথাটো বহুতৰ বিভিন্ন কুৱেশ্যন যে এডমিশ্যন এতিয়া হৈ গ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি হৈ গ'ল আমাৰ BEdৰ এডমিশ্যন। এতিয়া আমাক ডাইট কলেজসমূহে 28 বা 29 তাৰিখে কিছুমানক মাতিছে আৰু কিছুমানক বেলেগ ডেট। তো এতিয়া যি কি নহওক যে 28-29 তাৰিখে মই জনাত মৰিগাঁও BEd কলেজে মৰিগাঁও ডাইট কলেজে আপোনালোকক তাত আপোনালোকক মাতিছে এদিনা। তো সেইদিনা মাতিছে যেতিয়া তো আপোনালোকক হয়তো কিছু ইনষ্ট্ৰাকশ্যন হয়তো তেওঁলোকে দি পঠাইছে এডমিশ্যনৰ সময়ত, য'ত আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি এডমিশ্যন ল'ব গৈছিল কাউন্সিলিঙত, তেতিয়া আপোনালোকক হয়তো কিছু ইনষ্ট্ৰাকশ্যন দিছে যে তাত হয়তো আৰু কি ফিজ লাগিব বা তাত কি এনেকুৱা ধৰণৰ কি ডকুমেণ্টছ নিব লাগিব। তো সেইখিনি আপোনালোকক হয়তো ইনষ্ট্ৰাকশ্যন দিছে, কিন্তু তাৰ ওপৰঞ্চি কিছু মানে কথা মানে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ এতিয়া হয়তো চেঞ্জ হ'ব পাৰে, জাষ্ট মই এক্সপিৰিয়েঞ্চটো কম। সেইটো এইবাৰ হয় নে নহয় সেইটো মই নাজানো, কিন্তু আপোনালোকক মই সহায় কৰিব পাৰোঁ এক্সপিৰিয়েঞ্চখিনিৰ ফালৰ পৰা বা কেনেকুৱা হ'ব এই পাঠ্যক্ৰম বা কেনেকুৱা হয় এটা বেলেগ মানে আপুনি এনভাইৰনমেণ্ট এটা পাব যিটো আপুনি ডিগ্ৰী পঢ়ি থকাৰ সময়ত বা মাষ্টাৰ ডিগ্ৰী পঢ়ি থকাৰ সময়ত সেই এনভাইৰনমেণ্টটো পোৱা নাছিল, য'ত আপুনি মানে কোনো ধৰণৰ এটা মানে উৰণীয়া পক্ষীৰ দৰে উৰি থাকিব পাৰিছিল, য'তে ইচ্ছা তাতে ক্লাছ বন্ধ কৰি বাং মাৰি কিনে ফুৰিব পাৰি বা ক্লাছ নহয় আজি এটা ক্লাছ হ'ব তো এটা ক্লাছত টাইমত যাম, বাকী সময়ত মই ৰুমত থাকিম, তো বা প্ৰাৰ্থনা নকৰোঁ, য'তে ইচ্ছা তাতে মই যি টি কৰি থাকিম। তো এনেকুৱা ধৰণৰ হয়তো আপোনাৰ বা প্ৰায় সংখ্যক কেণ্ডিডেটৰ বা মোৰো তেনেকুৱা লাইফ এটা আছিল যেতিয়া মই ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। বোলে আজি ক্লাছ আছে এটা ছাৰ নাহে বাকীকেইজন, তো মই ক্লাছটো কৰি গুচি আহিম, বা আজি এটা ক্লাছ আছে আজি নাযাওঁতে ঘৰৰ ৰুমতে শুই থাকোঁ, বা ক'ৰবাত আজি মুভি চাব যাম, বা আজি ক্লাছ কৰিব নাযায় ক'ৰবাত মই মানে ফাংচন আছে যদি সেই চাব যাম। তো এনেকুৱা ধৰণৰ লাইফ এটা প্ৰত্যেকজন মানে ষ্টুডেণ্টৰে ক'ৰবাত নহয় ক'ৰবাত এদিন হ'লেও তেনেকুৱা লাইফ এটা এনজয় কৰে মানে যিমান চিৰিয়াছ হ'লে। তো এতিয়া কথাটো হ'ল আপুনি BEdত নামভৰ্তি কৰিছে, তো ইয়াতে BEdৰ আপোনাৰ এই যিখিনি লাইফ সেই গোটেইখিনি ট'টেলি চেঞ্জ হৈ যাব। মানে আৰম্ভণিতে কৈ দিলোঁ কেনেকুৱা ধৰণৰ চেঞ্জ হ'ব সেইটো আপোনালোকক কম। আপুনি নিজে চেঞ্জ নকৰে, আপোনালোকক প্ৰথম অৱস্থাত তেওঁলোকৰ ফালৰ পৰা চেঞ্জ কৰি দিয়া যাব, মানে কৰ্তৃপক্ষৰ ফালৰ পৰা এটা ৰুলছ ৰেগুলেশ্যন বা এটা কাৰিকুলামৰ মাধ্যমত আপোনালোকক লৈ যোৱা হ'ব। সেই ছিষ্টেমটোৰ বিষয়ে মই কিছু কথা অৱগত কৰিব খোজোঁ। তো প্ৰথম কথা হ'ল আপোনালোকে যিহেতু তাত গৈ আছে 28-29 তাৰিখে, তো সেইদিনা হয়তো আপোনালোকক এখন দলিল পেপাৰ নিব দিছে, 10 টকীয়া বা 20 টকীয়া এখন দলিল পেপাৰ, য'ত আপোনালোকে তাত বোন চাইন কৰিব লাগিব, য'ত আপুনি লিখিব লাগিব যে এই ডাইট পাঠ্যক্ৰমত এই BEd পাঠ্যক্ৰমত ডাইটত থকাৰ সময়ত কোনো ধৰণৰ মই ইলিগেল কাম হওক বা আন মই বেলেগ কোৰ্চ নকৰোঁ। যদি কৰোঁ আৰু ডাইট পক্ষই যদি গম পায় বা BEd কলেজে যদি গম পায় বা ইউনিভাৰ্চিটি যদি গম পায়, তেওঁলোকে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে মই তেনেকুৱা ধৰণৰ ব্যৱস্থা মই মানে সাক্ষী হ'বলৈ মই মানে সদায়
মানে ৰেডি থাকিম মানে যি শাস্তি দিয়ে যদি তেওঁলোকে বিএডৰ পৰা ওলাই দিব খোজে মই ওলাই যাম যদি তেওঁলোকে কিবা কেছ ফাইল কৰিব খোজে সেইটোতো মই ঠিকেই আছোঁ কাৰণ মই সেইটো লিখি দিছোঁ তো সেই য'ত আপুনি এগ্ৰিমেণ্টত লিখি দিব যে মই এই বিএড কৰি থকাৰ সময়ত মই যদি মানে ৰেগুলাৰ কোৰ্চ মানে মই আইডিয়েল ইগনোৰ কথা ক'ব জনাই এইটোতো পাৰি কৰিব এটা ৰেগুলাৰ কোৰ্চ কৰাৰ সময়ত আপুনি এটা ডিষ্টেঞ্চ কোৰ্চ কৰিব পাৰে কিন্তু আপুনি যদি বিএডতো এডমিশ্যন লৈছে আনফালে বোলে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেগুলাৰ MSc এডমিশ্যন লৈছে সেইটো কিন্তু সম্ভৱ নহ'ব হয়তো আপুনি এটা কৰিব লাগিব নতুবা আপুনি ইয়াৰ পৰা গুচি যাব লাগিব মানে বিএডৰ পৰা তো এনেকুৱা চিষ্টেম কৰি দিয়া আছে তো সেইটো আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন প্ৰথম তো সেইখিনি হোৱাৰ পাছত সেইখিনি হোৱাৰ কাৰণে আপোনালোকক নথিপত্ৰ কি দৰকাৰ হ'ব তাৰ বিষয়ে মই অৱগত কৰোঁ যিখিনি ডকুমেণ্টছ আপুনি সেই মানে কাউন্সিলৰ সময়ত দিছিল সেই গোটেইখিনি ডকুমেণ্টছ আপুনি এটা জেৰক্স কপি আৰু লগতে অৰিজিনেল কপি যদি তাত কিছুমান জমা দিছিল ধৰক আপোনাৰ গেপ চাৰ্টিফিকেট হওক বা আপুনি গেপ চাৰ্টিফিকেটখনে সেইখনত যিহেতু তাতে মানে উকিলে এডভকেটে এখন এফিডেভিট বনাই দিয়ে সেইখন হয়তো আপুনি অৰিজিনেলখন তাত জমা দিছিল তাৰ হয়তো জেৰক্স কপি এটা আপুনি ৰাখি থৈছে কিজানি তো সেই জেৰক্স কপিটো আপুনি ইয়াত জমা দিব লাগিব এই আপোনাৰ দায়িত্বত আৰু বাকীখিনিতো আপোনাৰ সেই এপ্লিকেশ্যন যিখন ফৰ্ম থাকে বিএড মানে এণ্ট্ৰেঞ্চ টেষ্টৰ বা এডমিট কাৰ্ড সেই সম্পূৰ্ণ আপুনিতো ওলাই দিছিলে কিজানি তাতে সেইকেইটাৰে জেৰক্স কপি এটা আপুনি এই দায়িত্বটো দিব লাগিব আৰু লগতে আপুনি যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট সম্পূৰ্ণ জেৰক্স কপি দায়িত্বত প্ৰভাইড কৰিব লাগিব তাৰ লগতে আপোনাৰ যদি তাত 10,000 টকা এডমিশ্যন ফিজ লৈছিল মানে বড়োলেণ্ড ইউনিভাৰ্চিটি তো ইয়াত এতিয়া আপুনি 5,000 টকা এটা দিব লাগিব যিটো মোৰ আগৰ নিয়ম আছিল যিটো মই আগতে বিএড পঢ়োঁতে আছিল সেই চিষ্টেমটো হৈছে হয়তো আজি এতিয়া কিমান লৈছে মই গম নাপাওঁ বা আপকামিং কিমান ল'ব গৈ আছে তেওঁলোকে সেইটো মোৰ লুকআউট নহয় গতিকে আপোনালোকে সেইটো গম পাই বোধহয় তো যিখিনি মোৰ এক্সপিৰিয়েঞ্চ সেইখিনি আপোনাক শ্বেয়াৰ কৰি আছোঁ তো তাৰপাছত আপুনি আপোনাৰ কেনেকুৱা ধৰণৰ ড্ৰেছ হ'ব ড্ৰেছটোৰ বিষয়ে ক'ব ইউনিফৰ্মৰ কথা ক'ব কিন্তু মই জনাত আমাৰ যিখিনি বড়োলেণ্ড ইউনিভাৰ্চিটি গভৰ্ণমেণ্ট ডাইট কলেজ আছে সম্পূৰ্ণ তেওঁলোকৰ ইউনিফৰ্মৰ কালাৰটো ছেম অৰ্থাৎ ল'ৰাসকলৰ বাবে ব্লেক কালাৰৰ এটা পেণ্ট ফৰ্মেল পেণ্ট আৰু লগতে হোৱাইট চাৰ্ট মানে যিখিনি বিএড কৰিব গৈ আছে ব্লেক কালাৰৰ পেণ্ট হ'ব আপোনালোকৰ আৰু হোৱাইট কালাৰৰ এটা চাৰ্ট হ'ব আৰু ছোৱালীখিনিৰ বাবে হোৱাইট কালাৰৰ মানে কুৰ্তি আৰু লগতে যিখন চুৰ্ণি থাকে মানে এইখন চুৰ্ণিখন আৰু লগতে পেণ্টটো সেইটো হ'ল অৰেঞ্জ কালাৰ তো এইখিনি হ'ল মানে নিয়ম হয়তো মোৰ ছোৱালীখিনি কোৱাতে মানে বুজাওঁতে হয়তো কিবা অলপ মানে ভুল হ'ব পাৰে যিহেতু মোৰ ল'ৰা মানুহ ড্ৰেছখিনিৰ বিষয়ে মই কৈ দিছোঁ ধুনীয়াকৈ আৰু ছোৱালীসকলৰ ড্ৰেছটো তেনেকুৱা আপুনি যদি গুগলত বা ফেচবুকত আপুনি কোনোবা যিকোনো এখন ডাইটৰ মানে বড়োলেণ্ড ইউনিভাৰ্চিটি ডাইটৰ আপুনি ফটো চাৰ্চ কৰে তাত আপোনালোকে দেখিবই ল'ৰা ছোৱালী কি ড্ৰেছ ইউনিফৰ্ম পিন্ধি আছে বা ইউটিউবতো দেখি পাব মোৰ ভিডিঅ'টো আপুনি হয়তো লাষ্টৰ আগৰ মোটামুটি 1-1.5 বছৰ আগৰ ভিডিঅ'ত হয়তো কোনোবা নহয় কোনোবা আমাৰ ল'ৰা ছোৱালীৰ ভিডিঅ' মানে সেই ইউনিফৰ্মত থকা ফুটেজ আপোনালোকে হয়তো পাব পাৰে তো আপুনি তাতে গম পাই যাব তো এতিয়া যিকি নহওক সেইখিনি নিয়ম আৰু বাকী যিখিনি আপুনি ফটো এটা নিব লাগিব য'ত আপোনালোকক এখন আই কাৰ্ড দিব আই কাৰ্ডখন মোৰ ইয়াতে আছে মই আপোনালোকক দেখাই আছোঁ যিখন মোৰ আই কাৰ্ড আছিল আপোনালোকক হয়তো চাব ইচ্ছা যাব পাৰে তো মই সেইখন দেখাই আছোঁ মোৰ আই কাৰ্ডখন ৰাখি দিয়া আছে এতিয়া এইখন হ'ল আমাৰ দেখিছে ফিতাডালত ডাইট মৰিগাঁও এইখন মোৰ আই কাৰ্ড আছিল মোৰ এইটো ছিজনটো আছিল 2021 আৰু 23 ছিজনলৈকে আছিল এইখন মোৰ মৰিগাঁও ডাইট কলেজৰ এইখন হ'ল আই কাৰ্ড মোৰ নিজা আৰু এইখন হ'ল আপোনালোকৰ ডাইট মৰিগাঁৱৰ এইখন মানে কলেজখনৰ ফটোটো আছে আৰু লগতে ইয়াৰ ইনষ্ট্ৰাকশ্যনবিলাক লিখা আছে যে ইনষ্ট্ৰাকশ্যন মই পঢ়ি নাচালোঁ 2 বছৰ থাকিলোঁ কিন্তু এইখন হ'ল আমাৰ মানে আই কাৰ্ড আছিল সেই আমাৰ ৰিটাৰ্ণ নল'লে তো যি কি নহওক এইখন থাকি গ'ল এটা স্মৃতি হিচাপে এইখন মোৰ আই কাৰ্ড তো যি কি নহওক এতিয়া আপোনালোকক কওঁ যে মৰিগাঁও ডাইট কলেজৰ বিষয়ে কিছু কথা বাকী ডাইট কলেজৰ কথা মই ইমান বিশেষ নাজানো যিহেতু মই এই ডাইটখনতে মই পঢ়ি অহা গতিকে এই ডাইটখনৰ কথা মই কিছু কথা ক'ম তো এতিয়া যেতিয়া আপোনালোকৰ আৰম্ভণি হ'ব ক্লাছৰ আৰম্ভণি তো ক্লাছৰ আৰম্ভণি সদায় ৰাতিপুৱা আপুনি ৰুমৰ পৰা কিবা মানে খাই লৈ বা গা চা ধুই কিনে ধুনীয়াকৈ আপুনি কলেজলৈ বোলে 9টা বজাত আপুনি কলেজত আহিব লাগিব 9টা বজাত অহাৰ পাছত আপোনালোকৰ 9:15 মানৰ পৰা এছেম্বলি ষ্টাৰ্ট হ'ব এছেম্বলি মানে আমি শাৰী পাতি থিয় হৈ সকলোৱে প্ৰাৰ্থনা কৰিম তো প্ৰাৰ্থনা হৈ যোৱাৰ পাছত আমি এটা শপত বাক্য ল'ম যে এইখন আমাৰ ডাইটখন আমাৰ আপোন ডাইটখন আমাৰ সকলোৰে মৰমৰ আৰু ডাইটখন সদায় আমি চাফ চিকুণ কৰি ৰাখিব চেষ্টা কৰিম আৰু ডাইটখনৰ মানে ভালৰ হকে আমি সদায় কাম কৰি যাম বুলি
আপুনি এনেকৈ হাতখন এনেকৈ আগত থৈ আপুনি শপত বাক্য ল'ব লাগিব আৰু তাৰ আগত হয়তো আপোনাৰ এটা আমাৰ বন্দে মাতৰম হ'ল বা অসম সংগীত এটা গাব লাগিব সকলোৱে গায় সেইটো আৰু সেই শপত বাক্যটো সকলোৱে লগ হৈ কেনে ল'ব লাগিব অলপ কিছু মনত আছে যদিও মোৰ হয়তো তাত কিবা শপত বাক্যটো লোৱাতে হয়তো কিবা ভুল হ'ব পাৰে তাৰ বাবে মই ক্ষমা মাগিছোঁ যদি মোৰ টিচাৰ্ছ বা ছাৰ বাইদেউসকলে চাই আছে এই ভিডিঅ'টো তো এই যিটো এইখিনি হৈ যোৱাৰ পাছত আপোনালোকৰ নিউজ পেপাৰ ৰিডিং হ'ব তাতে হ'ব সেই ফিল্ডতে হ'ব নিউজ পেপাৰ ৰিডিং অৰ্থাৎ আজিৰ দিনটোত আমি যিখন অসমীয়া নিউজ পেপাৰ বা ইংলিছ নিউজ পেপাৰৰ সেই দুখন আমি লৈ আহিম আনি কেনে থাকিব কলেজত সেই দুখন আনি কেনে কোনোবা যিকোনো এজন ৰেণ্ডমলি এজন ষ্টুডেণ্টে তাৰ হেডলাইনছখিনি মানে যিখিনি গুৰুত্বপূৰ্ণ আজিৰ বাতৰি সেই বাতৰিখিনি পঢ়ি দিব সেই এছেম্বলিতে তো আমি সেইখিনিও শুনিলোঁ শুনাৰ পাছত আমাৰ কি হ'ব আমি এতিয়া ক্লাছৰুমলৈকে যাম ক্লাছৰুমত আমাৰ 10টা মানৰ পৰা 10টা বা 9:45 মানৰ পৰা আমাৰ কণ্টিনিউ 4টা ক্লাছ হ'ব 4টা ক্লাছ হৈ যোৱাৰ পাছত আমাৰ হয়তো 45 মিনিট নে আধা ঘণ্টা আছিল তো তেনেকুৱা সময় এটা ব্ৰেক থাকিব সেইখিনি সময়ত আপুনি যি মানে খোৱা লোৱাখিনি কৰি ল'ব কৰি লোৱাৰ পাছত তাৰপিছত আপোনাৰ আৰু 3টা ক্লাছ হ'ব ৰেগুলাৰ কণ্টিনিউ স্কুল টাইপ তো সেইখিনি আপোনাৰ মোটামুটি 3:30 মান হৈ যাব আৰু যদি পিছফালে লাষ্টৰ পিনে যদি য়োগা বা আৰ্ট এডুকেশ্যন বা এইবিলাক যদি মানে ক্লাছ থাকে তেতিয়াহ'লেতো আপোনাৰ বৰিঙো নালাগে কিন্তু টাইম অলপ বেছি লৈ লয় মানে 4টা মানো বাজি যায় কেতিয়াবা মানে এই বিষয়কেইটা ছাবজেক্ট যিকেইজন ছাৰ বা বাইদেউসকলে পঢ়ায় তেওঁলোকে যিহেতু এইটো ফিল্ডৰে বেছিকৈ কাম থাকে ফিল্ডত য়োগা কৰা হওক বা গান নৃত্য বা তাৰ নাটক চাটকৰ কথা তাতে আহি যায় তো সেইখিনি আৰ্ট এডুকেশ্যনৰ ওপৰত তো সেইখিনি কাৰণে সেইখিনি যিহেতু অলপমান মানে তেওঁলোক যিহেতু মই কম টিচাৰ হয় তেওঁলোক কিন্তু টিচাৰৰ মাজতে আন এটা তেওঁলোকৰ শিল্পীৰ এটা মানে কি ক'ম মানে এটা শিল্পীৰ এটা যিটো থাকে সেই শিল্পী কলাটো তেওঁলোকৰ মাজতো কিছু আমি দেখা পাইছিলোঁ যিসকল আমাৰ টিচাৰ আছিল ফেকাল্টি আছিল তো যিখিনি ফেকাল্টি আমাক এই আৰ্ট এডুকেশ্যনখিনি তেওঁলোকে পঢ়াইছিল আৰ্ট এডুকেশ্যনৰ কথা বা আমাৰ য়োগা টিচাৰ্ছ বা আমাৰ যিখিনি এই ধৰক এইখিনি আৰু গান বাজানা মিউজিক বা আমাৰ যিখিনি নাটক চাটক যিখিনি আছিল সম্পূৰ্ণ এইখিনি পৰা যিসকলে শিকাইছিল তেওঁলোকৰ মনত কিন্তু এটা শিল্পৰ এটা মানে শিল্পীৰ এটা ভাৱ এটা আমি দেখি পাইছিলোঁ মই বিশেষকৈ দেখি পাইছিলোঁ গতিকে তেওঁলোকে এই বিষয়টো যেতিয়া শিকালে কিন্তু তেওঁলোকে মানে পাহৰি যায় মানে টাইমটো কেতিয়া শেষ হ'ল মানে গমেই নাপায় গতিকে আপোনালোকেও গম নাপাব বহুত এনজয় কৰিব ক্লাছকেইটা তো কৰি যাব ধুনীয়াকৈ তো এইখিনি আছিল দিনটোৰ কাৰ্যসূচী তাৰপিছত আপোনালোকৰ এই যিটো ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকৰ প্ৰথম ধৰক ফেচাৰ্ছ আৰম্ভ হ'ব কেইদিনমান 15 দিনমান পাছতে ফেচাৰ্ছ আৰম্ভ হ'ব ফেচাৰ্ছ আৰম্ভ হয় তাৰপাছত আপোনালোকৰ এনেকুৱা ইউনিট টেষ্ট আহি যাব ইউনিট টেষ্ট ছেছনেল এক্সাম সেই ছেছনেল এক্সামটো এটা হয় প্ৰথম তাৰপাছত আৰু আপোনালোকৰ ফাইনেল এক্সামৰ ঠিক 15 দিন আগত আৰু এটা ছেকেণ্ড ছেছনেল আৰম্ভ হ'ব যদি আপুনি ফাৰ্ষ্ট ছেছনেল এক্সামত কিবা কাৰণত ফেইল কৰিলে ছেকেণ্ড ছেছনেলত কিন্তু আপুনি পাছ কৰিব লাগিব নহ'লে যদি ছেকেণ্ড ছেছনেলো ফেইল কৰে তেতিয়াহ'লে আৰু থাৰ্ড ছেছনেল আপুনি যোনকেইজন ফেইল কৰিছে তেওঁলোকৰ আৰু থাৰ্ড ছেছনেল ল'ব কাৰণ সেই ৰিপৰ্টখিনি সেই মাৰ্কখিনি ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কত পৰি যায় আৰু সেইখিনি মাৰ্ক বড়োলেণ্ড ইউনিভাৰ্চিটিত তেওঁলোকে দেখুৱাব লগা হয় তো সেইকাৰণে আপোনালোকৰ এইখিনি প্ৰচেছ থাকি যাব আৰু যিটো ছেছনেল এক্সাম তাতে আপোনালোকৰ 20 মাৰ্কৰ এক্সাম হয় এইটো টিচাৰৰ ওপৰত ডিপেণ্ড কৰে আৰু যিখন আমাৰ EPC পেপাৰ আছিল তাত 10 নম্বৰ আছিল বাকীকেইখন 20 নম্বৰ থাকে গতিকে তেনেকুৱা ধৰণৰ আহে আৰু যিখিনি ক্লাছত তেওঁলোকে শিকাব সেইখিনি ওপৰতে ছেছনেল এক্সামত আহিব গতিকে ক্লাছটো মন দি শুনিব আৰু মই কওঁ যে এই যে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত আপুনি B.Ed কৰিব চান্স এটা পাইছে গতিকে আপোনালোকে বহুত লাকি বুলি ভাবক আৰু এই অসমখনত যিসকলে B.Ed কৰি আছে এই অসমত থকা যিসকল ল'ৰা ছোৱালীয়ে B.Ed কৰি আছে এই সকলো B.Ed কৰা প্ৰাৰ্থীৰ ভিতৰত মই ভাবোঁ কি যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত যিসকলে B.Ed কৰিছে বহুত লাকি বুলি মই নিজে ভাবোঁ কাৰণ কিয় এইটো এতিয়াৰ কথা নহয় আজিৰ পৰা 2-3 বছৰ আগত যি হাইস্কুল টিচাৰ মানে হাই ছেকেণ্ডেৰী টিচাৰৰ যি ৰিক্ৰুটমেণ্ট হৈ গৈছিল তাত আমাৰ এই দায়িত্বতে টোটেল 200 কেণ্ডিডেট থাকে আমাৰ LP UPৰো লৈছিল সেই সময়তে হাইস্কুল তাতে একেলগে লৈছিল 2019-18 মানত মানে LP UP হাইস্কুল হাই ছেকেণ্ডেৰী চব লৈছিল প্ৰথম তো তেতিয়া আমাৰ DLEDত কেণ্ডিডেট থাকে 100 আৰু B.Edৰ কেণ্ডিডেট থাকে 100 তো B.Edৰ যে 100 থাকে তাৰে 20 জন থাকে ডেপুটেশ্যনত অহা টিচাৰ মানে তেওঁলোকে অলৰেডি চাকৰি কৰি আছে তেওঁলোকে জাষ্ট B.Ed ডিগ্ৰী ল'ব আছে প্ৰমোশ্যনৰ কাৰণে বাকী 80 জন থাকে আমাৰ ফ্ৰেছ কেণ্ডিডেট মোৰ নিচিনা আপোনালোকৰ নিচিনা তো সেই 80 জন যে কেণ্ডিডেট আছে সেই 80 জনৰ ভিতৰত তাৰে আপোনালোকেও গম পাব
এই যে আপুনি বিএডৰ ক্লাছ কৰিব তাৰে এমাহ 2 মাহৰ ভিতৰে তাৰে পৰা আৰু হয়তো 2-3 জন নোহোৱা হ'ব মানে গুচি যাব হয়তো তেওঁ ক'ৰবাত বেলেগ কোৰ্চ কৰিব যাব নতুবা তেওঁ ঘৰৰ ওচৰত ক'ৰবাত বিএডত চিট পাব তো তেনেকৈ গুচি যায় তো 5-6 জনমান গুচি গ'ল ফাৰ্ষ্ট ছেমিষ্টাৰতে আপোনালোকৰ 10 জনৰ ভিতৰত গুচি যাব আৰু নোহোৱা হ'ব এইটো চিয়'ৰ তাৰপাছত ক'ৰবাত চাকৰি পাব এডিআৰই আহি আছে তাতেও পাব কোনোবা গুচি যাব তো তেনেকৈ গুচি যায় তো তাৰ পাছত আপুনি এই 2 বছৰত মোটামুটি ধৰক আমাৰ সময়ত মোটামুটি 20 জনমান গুচি গৈছে অলৰেডি তো বেলেগ বেলেগ চাকৰি পাইছে বা বেলেগ বেলেগ তেওঁলোকে নেট স্লেট ক্লিয়াৰ কৰা কিছুমান আছিল তো প্ৰফেচাৰ চাকৰি পাই গৈছে তো তেনেকৈ গুচি যায় তো এই বাকী থাকিল আমাৰ 80 জন কেণ্ডিডেটৰ ভিতৰত মোটামুটি 60 বা 65 জন কেণ্ডিডেট ৰৈ গ'ল যাৰ বিএড ডিগ্ৰী কমপ্লিট হ'ল আৰু বাকী আপোনাৰ যিখিনি ডিএলএডৰ আছিল ডিএলএডৰখিনি কিন্তু থাকে তেওঁলোকে হয়তো কিছুমানে পুলিচত এবি ইউবিত পালে গুচি গ'ল আৰু নতুবা বাকী হল থাকি যায় কাৰণ বাকী গ্ৰেজুৱেশ্যন খুব নোহোৱাই আহে হাই ছেকেণ্ডেৰী পাছ আহে গতিকে হাই ছেকেণ্ডেৰী লেভেললৈকে পুলিচৰ এক্সামখিনি থাকে বিশেষকৈ তো তাত কিছুমান কেণ্ডিডেটে পাই যায় তো এনেকৈ গুচি যায় কিন্তু আমাৰ ইয়াত বেছিকৈ কেণ্ডিডেট থাকে বৰেলী মানে বিএডত যোনখিনিয়ে সকলো এক্সাম APSC পৰ্যন্ত এক্সাম দিব মানে পাৰে APSC UPSC তো এই যিখিনি কেণ্ডিডেট আছিল ইয়াৰ ভিতৰত আপোনাৰ মোটামুটি মানে 95% কেণ্ডিডেটে চাকৰি পাবলৈ সক্ষম হৈছিল অকল টিচাৰতে আৰু বাকী যি 5% আছিল সেইখিনি হয়তো তেওঁলোকে মানে মেৰিট লিষ্টত নহ'ল কিবা কাৰণত কিন্তু পাছ কৰিছে মেৰিট লিষ্টত নহ'ল বা অলপ কিবা কাৰণত তেওঁলোকৰ মাৰ্ক মানে ইফাল সিফাল হ'ল তো নাপালে কিন্তু পিছত তেওঁলোকে হয়তো সেইটো গম নাপাওঁ কিন্তু পিছত তেওঁলোকে হয়তো মেবি পাইছে কিন্তু 95% প্লাছ কেণ্ডিডেট মানে টিচাৰ হ'বলৈ সক্ষম হৈছিল এইখিনি কথা আমাৰ ছাৰ এজনে যেতিয়া আমি বিএডত এডমিশ্যন লৈছিলোঁ ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ তেতিয়া সেই বিএডখনৰ যিখিনি গুণ গৰিমাৰ কথা তেওঁলোক এইখিনি জনাইছিল আৰু সেইখন দায়িত্বতে পঢ়া এতিয়ালৈকে দুগৰাকী কেণ্ডিডেট মানে দুগৰাকী ষ্টুডেণ্ট ACS বিষয়া পৰ্যন্ত হৈছে তো এইখিনি আমাৰ দায়িত্বৰ গৌৰৱ কথা আৰু লগতে আমাৰ যিটো বেটছ আছিল সেই বেটছৰ ভিতৰতে 2 জন মানে এছিষ্টেণ্ট প্ৰফেচাৰ হৈছে মানে পঢ়ি থকা সময়তে তেওঁলোক গুচি গৈছে ঠিক তেনেকৈ ছাব ইন্সপেক্টৰ হৈছে 2 জন ঠিক তেনেকৈ আমাৰ এডিআৰইত পাইছিল 15 জন তাৰ ভিতৰত এজন আছিল আমাৰ ছাপ্লাই ইন্সপেক্টৰ পাইছিল ঠিক তেনেকৈ বাকী জুনিয়ৰ এছিষ্টেণ্টছ বাকী বেলেগ বেলেগ কেটেগৰীটো জব পাবলৈ সক্ষম হৈছে লগতে টিচাৰো পাইছে তো তেনেকৈ বহুত মানে ভাল মানে পোষ্টত তেওঁলোকে চাকৰি কৰি আছে তো এইখিনি আমাৰ দায়িত্বৰ কথা মই ক'লোঁ আৰু লগতে আপোনালোকৰ এছাইনমেণ্টৰ কথা আহিল বিএড মানে এটা কামৰ বস্তু সেই এছাইনমেণ্ট বা আমাৰ যিখিনি এছেছমেণ্টৰ মানে আহি যায় টপিকবিলাক সেই ওপৰত তো এছাইনমেণ্ট বস্তুটো কি হয় তো এছাইনমেণ্ট হ'ল আপোনালোকৰ প্ৰথমতে যেহেতু আপুনি নতুনকৈ গৈ আছে গতিকে প্ৰেক্টিচটো হ'ব লাগিব এছাইনমেণ্টৰ যিহেতু আমি যিকোনো এখন যদি আমি গাড়ী চলাব শিকোঁ তেতিয়া গাড়ীৰ প্ৰেক্টিচটো অলপ মানে আমি গম পাব লাগিব কোনটো বস্তু টিপিলে কি হয় তো ঠিক তেনেকৈ আমি বিএডত গ'লেও সেই এছাইনমেণ্টৰ মানে ABCDটো প্ৰথমতে শিকিব লাগিব তো সেইটো বিষয়ে ছাৰ বাইদেউসকলে প্ৰথমৰ পৰাই আপুনি হয়তো ক্লাছৰ এসপ্তাহ পাছতে আপুনি গম পাব যে ছাৰ বাইদেউসকলে এছাইনমেণ্ট দিয়া আৰম্ভ দিছে যে এইটো টপিকৰ ওপৰত তুমি তোমালোকে এছাইনমেণ্ট বনাবা এইটো গ্ৰুপে মোক এছাইনমেণ্ট বনাবা এইটো গ্ৰুপে এইটো এছাইনমেণ্ট তেনেকৈ মোটামুটি 4-5টামান এছাইনমেণ্ট আপুনি এসপ্তাহ পাছত মানে বা 10 দিনৰ ভিতৰত আপুনি পাব বুলি মই ভাবোঁ আৰু যদিও মানে কামোৰ মানে অলপ মানে বৰিং বস্তু এইটো হ'লেও মই কৈছোঁ আৰু একো নাই এইটো মানে প্ৰেক্টিচ হয় ভাল আৰু তাত আপোনালোকক তাৰ ওপৰতে বেছ কৰি আপোনালোকৰ ইণ্টাৰনেট মাৰ্কবিলাক আহে যদি আপুনি ভালকৈ দিছে মোটামুটি এছাইনমেণ্ট এটা লিখিব লাগিলে এটা টপিকৰ ওপৰত ধৰক যদি আপোনালোকক A4 পেজতে লিখিব লাগিব বস্তুখিনি আৰু যদি ছাৰ মেমে কয় যে এইটো ফাইনেল এছাইনমেণ্ট তেতিয়াহ'লে আপুনি 4-5 পেজ বা 7 পেজমান লিখিব লাগিব আৰু যদি কয় যে ফাইনেল এছাইনমেণ্ট নহয় এইটো জাষ্ট এনে আৰু মই এইটো দিছোঁ মানে এটা এছাইনমেণ্ট এটা দিছোঁ বুজিতো পাইছে কি কৈছোঁ তো সেনেকুৱা যদি দিয়ে তেতিয়াহ'লে 3 পেজ বা 4 পেজ আপুনি লিখি দিব পাৰে এনে আৰু ধুনীয়াকৈ বৰ্ডাৰ কৰি আৰু মেইনলি প্ৰথম যিটো ফাৰ্ষ্ট কভাৰিং পেজ সেইটো ধুনীয়াকৈ দিব সেইটো পাৰিলে আপুনি ওপৰত এছাইনমেণ্টৰ টপিকটোৰ নাম ছাবজেক্টটোৰ নাম মানে টপিকটো কি হয় তাৰে তলত আমাৰ দায়িত্বৰ যিটো লগো থাকে লগোটো দিব তলত আপুনি ছাবমিটেড বাই মানে আপোনাৰ নাম ছাবমিটেড টু আপোনাৰ মেম বা ছাৰৰ নাম সেইখিনি লিখি দিব আৰু ষ্টিক ফাইলত সোমাই ধুনীয়াকৈ দি দিব আৰু কিছুমানে হয়তো ষ্টিক ফাইল নলয় যদি মানে ষ্টেপুল মাৰিব দিয়ে পিন মাৰি কিনে ধুনীয়াকৈ আপুনি টেপ মাৰিও দিব পাৰে দুইফালে মানে ধুনীয়াকৈ টেপ মাৰি দি দিব পাৰে আৰু লগতে আপুনি যিখিনি আছে দায়িত্বত যোৱাৰ লগে আপুনি বহুত আৰ্ট এডুকেশ্যনৰ বস্তু কিছুমান দেখিব পাৰিব আৰ্ট গেলাৰী আছে আমাৰ য'ত TLM
বা আমাৰ যিখিনি স্কাল্পচাৰৰ কথা বহুত কিবা কিবি ধুনীয়া ধুনীয়া বস্তু আপুনি গম পাব, দেখিব পাব। মানে কলহত ধুনীয়া ধুনীয়া পেইণ্টিং কৰে যে, সেইবিলাকো আপুনি দায়িত্বত, আমাৰ দায়িত্বখনত আছিল এইবিলাক। ঠিক তেনেকৈ ন'টিছ ব'ৰ্ড কেনেকুৱা হেৰি কৰে বনায়, সেইবিলাক চব পাব। তো সেইবিলাক আপুনি তাত দেখিব, সেইখিনি শিকিব, আৰু সেইখিনি আপুনি নিজৰ এই যি BEd 2 বছৰৰ মানে পাঠ্যক্ৰম, তাত আপুনি পঢ়িব চেষ্টা কৰিব, মানে সেইখিনি শিকিব চেষ্টা কৰিব, তো আগবাঢ়ি যাব পাৰে। তো এইখিনিয়ে আছিল মানে আমাৰ দায়িত্বৰ বিষয়ে এটা চমু আভাস। আৰু লগতে বহুতে সুধি আছে যে বিশেষকৈ মৰিগাঁওখন কেনেকুৱা, মৰিগাঁও দায়িত্বখন কেনেকুৱা হয়, মৰিগাঁও জেগাটো কেনেকুৱা হয়, আমি ইমান দূৰৰ পৰা যাম, কেনেকুৱা বা লাগে, ছেফটি কিমান ছোৱালীৰ কাৰণে, বা তাত মানে মানে ৰাতি ওলাব পাৰিনে, বা মানে ঘৰ ভাড়া কোনখিনিত ভাল, কি কথা, এইখিনি বিষয়ে বহুতে কুৱেশ্যন কৰে। আৰু তেওঁলোকৰ বোলে গ্ৰুপো খোলা নাই এতিয়ালৈকে, দায়িত্বৰ তৰফৰ পৰা খুলিব আপোনালোকৰ গ্ৰুপ, তো তেওঁলোকৰ সময় কিবা অসুবিধা হৈ আছে, তো খুলি দিব, তেতিয়া গম পাব। এতিয়া অভাৰঅল পইণ্ট অফ ভিউ দি মই মৰিগাঁও মানে যিহেতু মই তাত আছোঁ 2 বছৰ, তো এই বিষয়ে কওঁ। যেতিয়া মই প্ৰথম গৈছিলোঁ এক্সপিৰিয়েঞ্চটো, যেতিয়া মই প্ৰথম গৈছিলোঁ, যোৱাৰ আগত আপোনালোকৰ দৰে হয়তো আপোনালোকে ইউটিউবত চাই আছে মৰিগাঁওখন কেনেকুৱা হয়, ময়ো চাই আছিলোঁ এই সময়ত মৰিগাঁও কেনেকুৱা হয়। তো যেতিয়া ইয়াৰ পৰা গ'লোঁ, প্ৰথম যাই কেনে লাগিছে ইমান দূৰ, মানে যিহেতু মই বজালিৰ পৰা গৈছোঁ, পাঠশালাৰ পৰা গৈছোঁ, ইমান দূৰ মানে, আৰু বেলেগ জেগা মানে চব পাহাৰ, গছ গছনি, আৰু তাত গ'লে আপোনাৰ মনত পৰিব সেই আগৰ দিনৰ 2000, 2001, 2005, 4, 3 সেই সময়ত জানমণি অঞ্জনা যে VCD কেছেট আছিল, সেই সময়ত যিবিলাক আপুনি দৃশ্য দেখিছিল, প্ৰাকৃতিক দৃশ্য, সেই বস্তুখিনি আপোনাৰ মনত আহিব মৰিগাঁৱত সোমাই কেনে। জাগিৰোডৰ পৰা মৰিগাঁও যেতিয়া যাব, তেতিয়া আপোনাৰ সেই দৃশ্যখিনি আহিব যে তাতে বহুত ফিল্ম শ্বুটিং কৰিছিল মৰিগাঁৱত, মোৰ বন্ধুসকলে কোৱা মতে। তো তেনেকুৱা এটা প্লেচ আপুনি তাত গৈ পাব, আৰু তাত গৈ পাই হয়তো আপোনাৰ এটা মানে আমি লোৱাৰ আছামৰ পৰা যদি যাওঁ, তাত আপুনি লেংগুৱেজটোত অলপ মানে প্ৰথম এটা বেলেগ এটা অনুভৱ কৰিব। তেওঁলোকে লিখিত ক'ব, এতিয়া আপাৰৰ নিচিনা নহয়, মিডিল আছাম যিহেতু অলপ মানে লিখিত ক'ব। তো তেতিয়া হয়তো আপুনি অলপ মানে ভাবিব যে মানে কি, মানে মই বুদ্ধি হৈ যাওঁ নেকি, বা মানে কিবা ঠগে খাওঁ নেকি, বা কিবা মানে উল্টাই লাগে নেকি, কিন্তু তেনেকুৱা নহয়। মানুহখিনি বহুত ভাল, বহুত সহজ সৰল মানুহ, আৰু বিশেষকৈ তাত তিৱা সম্প্ৰদায়ৰ মানুহ ব্যক্তিসকল তেওঁলোক আছে, গতিকে বহুতখিনি মানে ভাল মানে আপুনি পাব। কিন্তু মই যেতিয়া তাত আছিলোঁ, যিমান যি ক'লেও ঘৰৰ জেগাটো যিমান বেয়া হ'লেও মানে আপোন হয়। তো ঠিক তেনেকৈ মই তাত পঢ়ি থকাৰ সময়তো মই কিন্তু বেছি থকা নাছিলোঁ ইমান দিন। মই য'ত মানে বন্ধ পালে, মই চান্স পালে গুচি আহিলোঁ, আৰু তাৰ ফলত মোৰ ফাইনো বহুত লাগি গৈছিল। মানে আমাৰ গভৰ্ণমেণ্ট কলেজ যিহেতু, গতিকে ইমান ফাইন নালাগে, হাৰ্ডলি মই 600 মান টকা হায়েষ্ট মই ফাইন দিছোঁ। প্ৰথম 200, 300 প্ৰত্যেকটা ছেমিষ্টাৰ মোৰ ফাইন আছে, 1st, 2nd, 3rd, 4th। তো তেনেকুৱা কথা। গতিকে এতিয়া কিন্তু মই বহুত মিছ কৰোঁ, মানে যেতিয়া তাৰ পৰা আহিলোঁ, এতিয়া কিন্তু মোৰ আৰু মন যায় যে জীৱনত যদি কেতিয়াবা আৰু ধৰক কৰ্মসূত্ৰে হওক বা আন কিবা কাৰণত যদি মই যাব লগা হয়, তেতিয়া মই সেই মৰিগাঁও চুজ কৰিম। কাৰণ মানে মৰিগাঁৱৰ যিটো পৰিৱেশ, ৰাতি আপুনি এনেকুৱা এটা শংকৰ আজানৰ দেশ বুলি যিটো কয়, আপুনি সেই ৰাতিৰ সময়ত আপুনি অনুভৱ কৰিব। কাৰণ ৰাতি যদি আপুনি ধৰক আজান দিয়া শুনিব, আৰু তাৰ পিছদিনা আপুনি ভাওনাৰ আখৰাৰ মাতো শুনিব। তো এনেকুৱা ধৰণৰ এটা মানে কালচাৰেল প্লেচ হয়, বহুত ভাল লাগে। তো এদিন মই শুনিছিলোঁ আজান দিয়া, মানে মুছলিম সম্প্ৰদায়খিনি আজান দিয়াৰ এটা চাউণ্ড এটা শুনিলোঁ। তাৰ পিছদিনা মই শুনিলোঁ আমাৰ ভাওনাৰ আখৰা। তো বহুতখিনি ধুনীয়া, আৰু তাত বাঙিয়া মেলা বুলি হয়, আৰু ঠিক তেনেকৈ আপুনি এখন ভাওনা পাব। আমাৰ ঠাইখিনি মই পাহৰিলোঁ, তো 12পুজীয়াৰ ফালে চাগে, তো এইফালে ভাওনা হয়, আৰু এখন ঠাইত কিবা বহুতকেইটা মানে ভাওনা একেলগে হৈ থাকে মানে ৰাতি। তো বহুত আপুনি মানে এনজয় কৰিব তাত। কিন্তু এটা কথা কওঁ যে ছোৱালীখিনিৰ কাৰণে বিশেষকৈ, কাৰণ কিয়, আপোনালোকে যেতিয়া তাত যাব, তাত থাকিব, থকাৰ সময়ত কিন্তু আপোনালোকে মানে যিকোনো কাম মানে আগবাঢ়োতে, মানে যিকোনো কামত আপুনি আগবাঢ়োতে হওক, বা ৰাতি আপুনি বিশেষকৈ ওলোৱাৰ সময়ত কিন্তু আপুনি অকলে তাত নোলাব। য'তে ওলাব, মানে অসমত আপোনালোকে জানেই কথাটো, ঢিঙৰ ঘটনাটো। তো আপুনি ৰাতিৰ ক্ষেত্ৰত, বিশেষকৈ ৰাতিৰ ক্ষেত্ৰত, যিহেতু মাজত এটা মানে হাইৱে টাইপৰে গুচি গৈছে, মানে আপোনাৰ জাগিৰোডৰ পৰা একদম নগাঁও যাব পাৰে, মাজত থাকে মৰিগাঁও। তো গতিকে সেইকাৰণে মই কৈছোঁ, তাত আপোনালোকে ৰাতি অকলে, মানে ছোৱালীখিনিয়ে বিশেষকৈ ৰাতি 8টামান বজাত আপোনালোকৰ হয়তো ঠাইখন বন্ধ নহ'ব পাৰে, কিন্তু মৰিগাঁও 8টামান বজাৰ পাছত আৰু দোকান পোহাৰ খুব বেছি খোলা নাথাকে, কেইখনমান খোলা থাকে। কিন্তু 8টাৰ পাছত আৰু অকেজনেল, মানে কি আমাৰ এনে নৰ্মেল যদি 8টা বজাৰ পাছত আৰু দোকান পোহাৰ বন্ধ হৈ যায়। তো সেইকাৰণে কৈছোঁ, আপুনি দায়িত্বৰ পৰা যেতিয়া যাব, ক্লাছ মানে ছুটি হোৱাৰ পাছত, তেতিয়া আপুনি পাচলি যিখিনি আপোনাক লাগে, সেইখিনি তাত দায়িত্বৰ ওচৰতে আছে, পুলিচ ৰিজাৰ্ভ আছে কাষত, তাতে পাব চব। তো তাত আপোনালোকে সেইখিনি বস্তু লৈ যাব পাৰিব তাৰ পৰা। কিন্তু আপুনি ৰাতি ওলাই নাহিব অকলে।
এইটো মই আপোনালোকক বাৰবাৰ অনুৰোধ জনাইছোঁ। এনেও মই এইটো ভয়ৰ কাৰণ নহয়, কিন্তু সকলোতে, কাৰণ ছেফটিৰ কথা আছে আজিকালি। তো সেইকাৰণে মই আপোনালোকক কৈছোঁ, এইটো মানে যিহেতু এনেকুৱা চিটুৱেশ্যন হৈ আছে দেখি আছোঁ, তো সেইকাৰণে মই কৈছোঁ ৰাতি ক'তো আপোনালোকে অকলে ওলাব নালাগে ছোৱালী বিশেষকৈ। তো সেইকাৰণে কৈছোঁ। তো এইখিনিয়ে আছিল মানে ইয়াৰ চমু বিৱৰণ, আৰু বাকী আপোনালোকে তাত গম পাব, গৈ থাককচোন কেনেকুৱা হয়। পুনৰবাৰ কৈছোঁ, ভয় নকৰিব, নিজে ভালকৈ থাকক। নিজে যদি আপুনি ভালে থাকে, কোনেও আপোনাক বিপদত পেলাব নোৱাৰে। নিজে আপুনি যদি সৎ পথত থাকে, সতৰ্ক হৈ থাকে, কোনো একো প্ৰব্লেম নাই। কাৰণ মই নিজে পঢ়ি আহিছোঁ তাত, আৰু বাকী আমাৰ লগৰ ছোৱালীও ইয়াৰ পৰা পঢ়ি আহি কেনে তেওঁলোকে ইয়াত কাম কৰিছে বিভিন্ন ছেক্টৰত। তো গতিকে কোনো একো এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই আৰু নঘটে বুলি মই ভাবোঁ। বেষ্ট অফ লাক সকলোকে, আৰু আপোনালোকৰ BEd পাঠ্যক্ৰমটো ধুনীয়াকৈ আগবাঢ়ি যাওক। আজিলৈ এইখিনি আছিল, ধন্যবাদ।